নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ গাহৰি মাংসৰ সৈতে কলডিলৰ আঞ্জা। মইনো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই যাওকচোন। প্ৰথমে মই ইয়াত কলডিল এটা লৈ লৈছোঁ। এইটো ভীমকলৰ কলডিল দেই। কলডিলটো এনেকৈ মই বুঢ়া বাকলিবোৰ এৰুৱাই লৈছোঁ। এৰুৱাই পেলাই কলডিলটো মই ধুই ল'লোঁ। ধুই পেলাই এতিয়া এনেদৰে কাটি ল'ম। আপোনালোকে বাৰু এইদৰে কলডিল কাটেনে? এইদৰে যদি আপোনালোকে কলডিল কাটে খুব সহজতে সিজে আৰু খাবলৈও বহুত ভাল লাগে। আৰু কলডিল কাটোতে আপোনালোকে মিঠাতেল হাতত লগাই ল'ব, তেতিয়া অকণো আঠা নালাগে। এতিয়া ইয়াতে মই আলু এটা দি লৈছোঁ। আলু বেছিকৈ নিদিওঁ, ডাঙৰ চাইজৰ আলু এটাই দিলোঁ। এইফালে এয়া মোৰ কাটি ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীখন পাতি তাতে মাংসখিনি দি থৈছিলোঁ। এয়া তেল দিয়া নাই, তাতে পিঁয়াজ দি দিলোঁ। মাংসখিনিৰ লগতে তেল এনেকৈ ওলাবলৈ দিলোঁ। ইয়াতে নিমখ হালধি দি দিলোঁ আৰু অকণমান জিৰা পাউডাৰ দিছোঁ। বাকী মা মছলা একো নিদিওঁ। মাংসখিনিত দেখিছেনে ইমান ধুনীয়াকৈ তেল ওলাই গ'ল। এতিয়া তেল ওলাই যোৱাত কলডিলখিনি মই এনেকৈ দি দিছোঁ। এইখিনি ভালদৰে এতিয়া লৰাই ল'ম। কলডিলখিনি এতিয়া সিজিবলৈ অকণমান ঢাকনিখন মই দি থ'ম। এইফালে এতিয়া ইয়াতে ঘৰতে পিচি থোৱা জলকীয়া গুড়ি অকণমান দি দিছোঁ। মাংস শাকত জলকীয়া নহ'লে ভাল নালাগে নহয় জানো, সেয়ে অকণমানটো জ্বলা লাগিবই, সেই জ্বলা দি দিলোঁ। ইয়াতে আদা নহৰু পেষ্ট বনাই থৈছিলোঁ, সেয়া দি দিছোঁ। বাকী মা মছলা মই একো দিয়া নাই, আনকি মই তেলো দিয়া নাই দেই। মাংসৰ তেলেৰে মই ইয়াত এনেকৈ বনালোঁ। যিহেতু এইকেইদিন মা মছলা খাবলৈ একেবাৰে মন কৰা নাই, সেই মছলা নিদিয়াকৈ বনালোঁ। এতিয়া এইফালে দেখিছেনে কলডিল ইমান ধুনীয়াকৈ সিজি গৈছে, খুব সোনকালে সিজি যায়। আপোনালোকে এইদৰে কাটি বনাই খাবচোন, খুব ভাল লাগে। ইফালে মোৰ আলু সিজি গ'ল দেখিছেনে। এয়া মোৰ আঞ্জা ৰেডিয়ে হৈ গ'ল। এতিয়া ইয়াতে মান ধনিয়া অকণমান দি মই নমাই থ'ম। আপোনালোকে বাৰু এনেকৈ গাহৰি মাংস কলডিল কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰিবচোন। মোৰ হ'লে খুব প্ৰিয় দেই। আৰু মই একেবাৰে সাধাৰণভাৱে বনালোঁ। বহুতে বৰ ধুনীয়াকৈ বনায়, মই একদম সাধাৰণভাৱে দিলোঁ। আৰু আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই